फिर से जन्म में मुलाकात हो न हो, लग जा गले के फिर ये हंसी रात हो न हो, शायद फिर से जन्म में मुलाकात हो न हो, लग जा কিংবদন্তি গায়িকা লতা মংগেশকাৰৰ মৃত্যুত এতিয়া শোকস্তব্ধ সমগ্ৰ দেশবাসীয়ে। নিশা বিভিন্ন প্ৰান্তত কোকিলকণ্ঠী গায়িকাগৰাকীৰ আত্মাৰ সদ্গতিৰ কামনাৰে অনুষ্ঠিত হ'ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দেৰগাঁৱতো বহ্নিমান সাংস্কৃতিক মঞ্চই অনুষ্ঠিত কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। লতাজীৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই সেৱা জনালে সকলোৱে। আজিৰ দিনটো আমাৰ বাবে আচলতে অত্যন্ত এটা দুখৰ দিন। যিগৰাকী মহান শিল্পীয়ে আমাৰ সমগ্ৰ ভাৰতীয় সংগীত জগত তথা আমাৰ অসমীয়া সংগীতকো বিশ্বৰ দৰবাৰত এক বিশেষ মৰ্যাদা দিছিল, যাৰ কণ্ঠই এক অনুষ্ঠান, তেনে এগৰাকী মহান শিল্পী আমাৰ মাজৰ পৰা হেৰাই গৈছে। এইটো আচলতে আমাৰ বাবে আজি অত্যন্ত দুখৰ বিষয়। ভাৰতবৰ্ষৰ তথা সমগ্ৰ বিশ্বৰে এক সংগীত জগতৰ এক উজ্জ্বল জ্যোতিষ্ক শ্ৰদ্ধাৰ লতা মংগেশকাৰ মহোদয়ালৈ পৰলোকপ্ৰাপ্তিত আমি মৰ্মাহত হৈ, সেইকাৰণে আমি খুব তাৎক্ষণিকভাৱে আজি সমবেত হৈছোঁ। তেখেতৰ বিদেহ আত্মাৰ আমি সদ্গতিৰ অৰ্থে আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিছোঁ, আৰু লগতে আমাৰ ইয়াত সমবেত কেইবাগৰাকীও সুধী তথা কেইবাগৰাকীও ব্যক্তিয়ে তেখেতৰ স্মৃতি চাৰণ কৰিছে আৰু লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।